গাইজ আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আজি দিনটো কি কৰোঁ তাকে আপোনালোকক অকণমান দেখাম। আহকচোন চাওক। এতিয়া ৰাতিপুৱা ঘৰটো সাৰি ঘৰটো মুচি লওঁ। কাম কৰি হৈ গ'ল। এতিয়া গাড়ী আহিলে, ল'ৰা স্কুল আছে। গা পা ধুই আহি চিধা ভাততহে লাগিছোঁ। এইফালে ভাত পাতি দিছোঁ আৰু এইফালে গাখীৰ গৰম কৰি আছোঁ। এয়া ঘৰৰে গাখীৰ আমাৰ। ৰাতিপুৱা সময়কণত সকলো ল'ৰালৈ স্কুল যোৱা হয়। এইফালে মই এয়া পিঠা বনাই আছোঁ ল'ৰাক টিফিন দিবলৈ। স্কুলত যিহেতু দোকানৰ বস্তু নিবলৈ নিদিয়ে, সেইকাৰণে আটাই অকণমানি অকণমানি পিঠা বনাই দিছোঁ। সি খায়ো ভাল পায়। পিঠা ভাত খাবলৈ আলু অকণ ভাজি দিওঁ, গতিকে ডিম এটা ফ্ৰাই কৰি দিম। আনফালে সকলোৱে কাৰণে গাখীৰ চাহ ৰেডি কৰি আছোঁ। দেহা ভাত ৰেডি হৈ গ'ল। দেহাক স্কুললৈ ৰেডি কৰি লওঁ। ইয়াক স্কুললৈ পঠাই লোৱাৰ পাছতহে বাকীবোৰ কাম কৰিবলৈ আজৰি পাওঁ। দেহা স্কুল আছে, বাই বাই। দেহাক স্কুললৈ পঠাই ল'লোঁ। এতিয়া দিনটো কি কৰোঁ আপোনালোকক তাকে অকণমান দেখাম। আহকচোন চাওঁ। কাপোৰকেইটা ৰ'দত দি থৈ আজি দুপৰীয়া ভাতৰ লগত কি বনাইছোঁ আহকচোন। সৰিয়হ আৰু আলু ভাজি আছোঁ। এফালে দালি, এফালে কেঁচা চাটনি বনাম। ধনিয়া, আদা, নহৰু, এইকেইটা সৰিয়হ, এয়া পদুনা আৰু মচন্দৈ, এয়া জলকীয়া। চবতে ইয়াতে ভৰাই লৈছোঁ। অকণমান পানী দি দিছোঁ। আমাৰ বাৰীত থোৱা এটা ধুনীয়া বস্তু আপোনালোকক দেখাম। আহকচোন চাওঁ। এয়া জালুক, আমাৰ নিজৰ বাৰী। এইয়া জালুক পাৰি আছে। আমাৰ বাৰীত ঢেৰ জালুক হয়, কমেও 30 জোপামান জালুক আছে আমাৰ গোটেই বাৰীখনত। এয়া সিজাব, ৰ'দত দিব। এইয়া জালুকখিনি পাৰোঁতে সেউজীয়া হৈ থাকে, যেতিয়া সিজাই পেলাই ৰ'দত দিয়ে তেতিয়া সেই ক'লা হৈ যায়। এয়া আৰু পাৰিবলৈ আছেই জালুক। আমি এফালে যাবলৈ ওলাইছোঁ। আহকচোন আপোনালোককো লৈ যাওঁ আমাৰ লগতে। আমি এতিয়া দেহা স্কুলৰ ওচৰ পালোহি। এতিয়া দেহাক স্কুলৰ পৰা লৈ লওঁ, তাৰপৰা আপোনালোকক আকৌ লগ পাই আছোঁ। দেহাক স্কুলৰ পৰা আনি ল'লোঁ। আজি দেহাৰ ৰিজাল্ট দিছে। তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে? ভাল হৈছে। এতিয়া আমি এফালে গৈ আছোঁ, আপোনালোকক তাত লগ পাম। আমি আজি তেলাহী আদৰ্শ চিকিৎসালয়লৈ আহিছোঁ। কিয় আহিছোঁ আপোনালোকক জনাম বাৰু। মানুহজন এতিয়া ভিতৰলৈ গৈ লৈছে, তেওঁ আহি লওক। চিকিৎসালয়ৰ পৰিৱেশটো অকণমান দেখাই লৈছোঁ, চাই লওকচোন। চৰকাৰে বহুত ধুনীয়াকৈ বনাই দিছে, কিন্তু ইয়াৰ ৰাস্তাটো বেয়া। আমি তেলাহী আদৰ্শ চিকিৎসালয়ৰ পৰা গুচি আহিলোঁ। আমি এতিয়া লখিমপুৰ মেডিকেল কলেজলৈ আহিলোঁ। আমাৰ তাত কামটো নোহোৱাৰ কাৰণে আমাক ইয়ালৈ পঠালে। আহকচোন আমি অকণমান লখিমপুৰ মেডিকেল কলেজৰ পৰিৱেশটো দেখাই দিওঁ আপোনালোকক। এইফালে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়, এইখন এইটো চিকিৎসা মহাবিদ্যালয় আউটপোষ্ট। এইফালে হোষ্টেল আছে, এইফালে OPD আছে। এইটো ইমাৰ্জেঞ্চি বিভাগ। এফালে OPD বিভাগ।
এইফালে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খন আৰু শিশুৰ স্বাস্থ্য বিভাগ কেঞ্চাৰ হস্পিটেল আমাৰ দেহাক মেকুৰীয়ে কামুৰিছিলে মই তাৰ বেজী দিবলৈ ইয়ালৈ আহিছিলোঁ 2টা বেজী লোৱা হ'ল আৰু 2টা আছে এইফালে লখিমপুৰ নকাৰী অভাৰব্ৰিজ বনাই থকা হৈছে এইয়া কাম কৰি আছে আৰু অভাৰব্ৰিজটো হ'লে সকলোৰে সুবিধা হ'ব আৰু বহুত বছৰ লাগিব চাগে ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ কাইলৈ নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম